শিবায় বিষ্ণু রূপায় বিষ্ণুবে শিব রূপিণে অনাদি জগদিতায় নমো হরি হরাত্মনে প্রবেশিরা হবার মাঝে দেব ত্রিনয়ন দেব হাতে খুর ধরিছৰে বৃষ হাতে খুর কইরা সখী হৰ কইরা সখী হৰ 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 মহাদেৱ বুলা সৰ্ব Hare
অৰুণৰ ৰঙা আভাই জাতিষ্কাৰ কৰিছে মোৰ কৈলাশ শিখৰ। ভক্তগণে কয় আমাক করুণাময় আশুতোষ বুলি, কিন্তু কিন্তু নিন্দুকজনে শ্মশানৰ ভস্ম ধূলাত ধূসৰিত ভূত প্ৰেতৰ সংগী বুলিও আমাক কৰে তিৰস্কাৰ। যিয়েই যেনেদৰে আমাক নাভাবক কিয়, আমি মাথো জগতবাসীক বুজাই দিব বিচাৰো, যত জীৱ তত শিৱ, যত জীৱ তত শিৱ। প্ৰজাপতি ব্ৰহ্মদেৱৰ সৃষ্টিৰাজি প্ৰভু বিষ্ণুৱে পালনৰ দায়িত্ব কৰিছে গ্ৰহণ, আৰু আমি এই সংসাৰত যেতিয়াই অত্যাচাৰ অনাচাৰ বেভিচাৰ আদিৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হয়, তেতিয়াই সেই অপশক্তিক বিনাশ কৰিবৰ হেতু ৰুদ্ৰৰূপে আমি ধৰো অৱতাৰ। संसार शारं भुजगेन्द्रहारं सदा वसन्तं हृदयारविन्दे भवं भवामि सहितं नमामि, भवं भवामि सहितं नमामि, सहितं नमामि। প্রভু, হা পরম প্রভু নারায়ণে আমাক কৰিছে স্মৰণ। গতিকে যাওঁ এবে আমি পৰম প্ৰভু নাৰায়ণৰ সমীপে।